গৌৰৱ গগৈ লৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে তেওঁ কেনেকে ৰাইজৰ কথা ক'ব পাৰি গৌৰৱ গগৈ পিতৃ চৰকাৰ থাকোতে লুঙি ধুতি দিছিল ৰাইজক আমি কি দিছো কি দিয়া নাই ৰাইজে নিজে দেখি আছে নহয় গৌৰৱ গগৈ পিতৃ চৰকাৰ থাকোতে লুঙি ধুতি দিছিল আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছো গতিকে ৰাইজে কি পাই আছে কি পোৱা নাই ৰাইজে ক'ব পাৰিব যোন মানুহ ৰাইজৰ লগত নাথাকে লৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে তেওঁ কেনেকে ৰাইজৰ কথা ক'ব পাৰিব হয় নহয় যাৰ লৰা ছোৱালীয়ে ভাৰতীয় নহয় তেওঁ ৰাইজৰ কথা কেনেকে গম পাব ৰাজনীতি একো নাই আমি যি কৰো সিধা কৰো আমি ৰাজনীতি বুজিয়ে নাপাওঁ মই কলো নাই ৰাজনীতি কৰা মানুহে ক'ব পাৰিব নেকি বহু বিবাহ কৰিলে আমি জেলত দি দিম কোনবাই ক'ব পাৰিব নেকি যে কম বয়সত বিয়া কৰালে জেলত দি দিম ৰাজনীতি কৰা মানুহে মাটিৰ পিছত মাটি এভিকশন কৰাৰ সাহস কৰিব পাৰে নেকি আমাৰ দম আছে কাৰণে আমি কাম কৰিব পাৰো আমি যেটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছো আৰু যাক আমি ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে কোনোবাই যদি কৰা বুলি আমি গম পাইছো ওচৰৰ থানাক আমি জনাই দিব লাগে গোলগঞ্জত ইলেকশ্যনে জিকিব নোৱাৰিলো ঘোষণাটো কৰিলো যে অশ্বিনী ৰায় চৰকাৰক জিকালে বিশ্ববিদ্যালয় কৰিম হাৰিয়ে থাকিলে অহাবাৰ জিকো কৰি দিম সব কথাটো কলো নহয় অশ্বিনী ৰায় চৰকাৰ বিধায়ক থাকোতে বহুত কাম হ'ল তাৰ পিছত কংগ্ৰেছৰ বিধায়ক আহিলে কাম নহল এতিয়া ৰাইজে আকৌ বিজেপিক ভোট দিব আমি আকৌ কাম কৰিম কংগ্ৰেছৰ এমএলএ তো মিটিঙতে নাহে কাম কৰ পৰা হ'ব এতিয়া আপুনি আজি কৈ আছে এইটো কৰিব লাগে এইটো কৰিব লাগে ক'ব কোনে লাগে এমএলএ ক'ব লাগে এমএলএ তো দায়িত্বতে নাই মই সিএম ইয়াত আহিছো এমএলএ তো মেমৰেণ্ডাম এখনে দিয়া নাই গতিকে সাংবাদিকে সুধিবলগীয়া হৈছে এমএলএৰ কোনো কাম নাই বিজেপিক মৰম কৰক বিজেপি আগবঢ়াই লৈ যাব ইমান কাম কৰি আছে কিন্তু বিজেপিক মৰম নকৰি যদি আমি কংগ্ৰেছৰ এমপিক 10 লাখ ভোটত জিকাই দিওঁ তে তাত আৰু বিজেপিৰ জায়গা ক'ত আছে সকলোৱে প্ৰতিবাদ সকলোৱে কৰিব পাৰে আৰু কৰিব লাগে মোৰ কোনো আপত্তি নাই আইন হাতত ল'ব নালাগে প্ৰতিবাদ কৰি থাকক সম দৰমহাটো কেনেকে হ'ব পাৰিব যেতিয়া সৰ্বশিক্ষাৰো মানুহক আমি ৰেগুলাৰাইজ কৰিছো তেওঁলোকে নতুন এমপ্লয়ি দৰমহা লৈ পেলাই আৰম্ভ কৰিছে কোনবাই 50,000 পাইছিলে তেওঁ নতুন এমপ্লয়ি হিচাপে 30,000ৰ পৰা আৰম্ভ কৰিছে গতিকে দাবীটোতো আমি সব কৰিব পাৰো কিন্তু দাবীটো ন্যায্যতাটো চাই কৰিব লাগিব না বিহাৰৰ ৰিজাল্ট বেলট বক্সে ক'ব আৰু এটো আমি গোলগঞ্জত বিহাৰৰ খবৰ লৈ কি লাভ হ'ব মই যাব লাগে মই মিটিং কৰি আহিছো ভাল হ'ব বুলি লাগিছে হৈ যাব সব বিচাৰাত কোনো আপত্তি নাই খালি আমাৰ কোনো বিচাৰত আপত্তি নাই বিচাৰি থাকক অসমখনে দিব পৰা হলে দিব